নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ অসম 24 ইউটিউব চেনেলৰ পৰা আপোনালোকে কিছুমান নজনা কথা আপোনালোকক জনাবৰ বাবে আজি বহুত দিনৰ পিছত আকৌ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে জাপানত কোনোবা ছোৱালীয়ে ল'ৰাক কেনেকৈ প্ৰপ'জ কৰে জাপানত ছোৱালীয়ে ল'ৰাক গৈ ডাইৰেক্ট প্ৰপ'জ কৰি নিদিয়ে বা এনেকুৱা কেতিয়াও নহয় আমাৰ ইয়াত ল'ৰাই যেনেকৈ প্ৰপ'জ কৰে তাত ছোৱালীয়ে প্ৰপ'জ কৰে মানে তাত হয়তো ছোৱালীয়ে বিয়া পাতিব মানে ভাল লাগিলেও প্ৰপ'জ কৰিব পাৰে তেনেকুৱা হয় কিন্তু জাপানত ছোৱালীয়ে ল'ৰাক তেওঁলোকৰ চাৰ্টৰ দ্বিতীয়টো বুটাম খোজে আৰু তেতিয়া সেই ল'ৰাটোৱে বুজি পায় যে ছোৱালীজনীয়ে ল'ৰাটোক প্ৰপ'জ কৰিছে বা ছোৱালীজনীয়ে ল'ৰাটোক বিচাৰিছে বন্ধু বান্ধৱীসকল বৰ আচৰিত ধৰণৰ কথা নহয়নে বাৰু আপোনালোকে নিশ্চয় জানে যে যেতিয়া কোনোবা এজন অপৰাধীক মৃত্যুদণ্ড দিয়া হয় কোৰ্টত যেতিয়া জাজজনে মৃত্যুদণ্ডৰ বাবে তেওঁক যেতিয়া মানে যিবিলাক অপৰাধীজনৰ কাগজ পত্ৰত চহী কৰি তেওঁৰ মৃত্যুদণ্ড বা ফাঁচি দিওঁতে তেওঁক যেতিয়া কলমটোৰে একেবাৰে শেষত চহী কৰি দিয়ে আৰু সেই চহীটোৰ পিছত কলমৰ নিবটো ভাঙি দিয়া হয় আপোনালোকে জানেনে কিয় ভাঙি দিয়া হয় বন্ধু বান্ধৱীসকল আপোনালোকে যদি নাজানে তেতিয়াহ'লে আপোনালোকক কওঁ যে সেই কলমটোৰে মানে মৃত্যুদণ্ডটো হৈছে এটা এনেকুৱা বেয়া লগা পৰিস্থিতি যাতে আৰু তেনেকুৱা বেয়া লগা পৰিস্থিতি বা তেনেকুৱা পৰিস্থিতি আৰু কেতিয়াও নাহে সেই কলমটোৰ যাতে আৰু তেনেকুৱা কেতিয়াও লিখিব লগা নহয় তাৰ বাবে সেই কলমটোৰ নিবটো ভাঙি দিয়া হয়